মোৰ লাগা নাই আজি ব্লগ বনিব মই নিজেও নাজানো মই কি কৰিম ভেৰি ইমপ্ৰম্পটু মাই লাইফ ইজ ভেৰি ইমপ্ৰম্পটু বিনা কাৰণত পইচা খৰচ কৰি খুব ভাল পাওঁ হেল্ল' আই এম উপাসনা এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল অৰ ৱেলকাম বেক ভাবিছোঁ এটা ভ্লগ বনাওঁ আকৌ চিন্স তোমালোকে বহুত মৰম দিছা মোৰ লাষ্ট ভ্লগত আৰু কৈ আছা আৰু ভ্লগ লাগে সেইকাৰণে ভাবিলোঁ ভ্লগ বনাই দিওঁ আজি বিশেষ একো মই প্ল্যান কৰা নাই কি কৰিম দিনটো জিম যাম ভাবিছিলোঁ কিন্তু যোৱা নহ'ব চাগে জিম কাৰণ মোৰ জিম পাৰ্টনাৰজনী কিবা কাম ওলালে সেইকাৰণে জিমটো যোৱা নহ'ব চাগে অলপমান খোজকাঢ়ি আহিম নহ'লে ঘৰতে এক্সাৰচাইজ কৰি ল'ম আৰু মই ব্ৰেকফাষ্ট অলৰেডি কৰি ল'লোঁ দেখুওৱা নহ'লে কাৰণ মোৰ একো প্লেন নাছিলে ব্লগ বনোৱা মই ভাবিলোঁ এইখিনি কাম কৰিম বুলি ভাবিছোঁ তো ব্লগটো বনাই দিম আৰু সেয়াই আৰু সেইকাৰণে মই আহি গ'লোঁ আকৌ চাই থাকা কি কৰোঁ মই নিজেও নাজানো মই কি কৰিম ভেৰি ইমপ্ৰম্পটু মাই লাইফ ইজ ভেৰি ইমপ্ৰম্পটু একো প্লেন নাই ময়ো নাজানো মই কি কৰিম চাই যাওঁ কি হয় মই দেখাই যাম ঠিক আছে চাই থাকিবা মোৰ লাগা নাই আজি ব্লগ বনিব অলপমান এক্সাৰচাইজ কৰিলোঁ তাৰপিছত মই বিচনাত বহিয়ে আছোঁ ফোন চাই আছোঁ মই নাজানো আৰু কি যে হৈ থাকে মানে মই এবাৰ মেকআপ কৰিলোঁ গোটেই ফুল ফেচ মেকআপ মোৰ হৈ গ'ল বেয়া হ'ল আকৌ এতিয়া ধুইছোঁ আকৌ মেকআপ কৰিম মই খং উঠিছে কিন্তু উপায় নাই এয়া ছেকেণ্ড এটেম্পটত মেকআপ হৈ গ'ল তাকে ভাবিছোঁ ক'ৰবাত ওলাই যাম ন কৈছিলোঁ যে মই ভাবিছোঁ অলপমান উইণ্ড' শ্বপিং কৰি আহোঁ উইণ্ড' শ্বপিং বুলি মই কওঁহে কিন্তু কিবা না কিবা মই কিনিয়ে আনো মই মানে বিনা কাৰণত পইচা খৰচ কৰি খুব ভাল পাওঁ খুব ভাল লাগে তো তাকে মই ভাবিছোঁ উইণ্ড' শ্বপিঙত যাম কিন্তু চাওঁ কিবা কিনো নে নিকিনো নে খালী হাত ঘূৰি আহোঁ মই নাজানো আৰু মই নিজেও নাজানো আৰু বাকী কি ক'ব লাগিছিলে লাঞ্চটো কৰি যাম লাঞ্চ কৰা টাইম হৈ গৈছে দেখাম বাৰু কি খাওঁ বাকী একেবাৰে নাই ঠিক আছে লাঞ্চটো দেখাই আছোঁ মই তাৰপিছত বাকী যি হয় আৰু দেখাই গৈ থাকিম মই ভেৰি কিয়টিক ৰাইট বাট কি কৰোঁ আৰু দিছ ইজ মাই লাইফ দিছ ইজ হু আই এম দেখাই আছোঁ মই এয়া মোৰ আজিৰ লাঞ্চ অলপ ভাত লৈছোঁ চিকেন আৰু অলপ তিয়ঁহ কাটি লৈছোঁ লাঞ্চটো বনোৱা নেদেখালোঁ মানে মই একচুৱেলি কালিয়ে বনাই থোৱা এয়া ৰাতি সেইকাৰণে বনোৱা নেদেখালোঁ যিহেতু মই ভাবা নাছিলোঁ ন কি মই আজি ভ্লগ বনাম সেয়াই মোৰ লাঞ্চ মই এতিয়া খাই লওঁ কথা মনত আহিলে মই বহুতখিনি কমেণ্ট পাই আছোঁ কি হেয়াৰ কেয়াৰ ৰুটিন লাগে মোৰ মই একচুৱেলি টাইমেই পোৱা নাছিলোঁ বনাব হেয়াৰ কেয়াৰ ৰুটিন আৰু কিবা এটা খুজিছিলে পাহৰিছোঁ কি আছিলে একজেক্টলি ভিডিঅ'টো বাট সেইটোৱে মই ভাবিছোঁ বনাম এইকেইদিন মই অলপমান ফ্ৰী আছোঁ হোপফুলি মই পাৰোঁ বনাব তাকে মই চেষ্টা কৰিম আৰু যিমানখিনি পাৰোঁ এয়া মই বহুত বেছি ফ'কাছড হৈ জুৱেলাৰী বিচাৰি আছোঁ কি পিন্ধি যাওঁ কি পিন্ধি নাযাওঁ বহুত ডাঙৰ ডিচিজন সেইটো সেয়া পূৰা ফ'কাছড আৰু মই জুৱেলাৰী বিচাৰি আছোঁ জুৱেলাৰী হৈ গ'ল মোৰ বেছি নাই অকল ৰিংছ আৰু এযোৰ ইয়েৰিং যোনটো মই ৰিচেণ্টলি কিনিছোঁ এতিয়া লগাম পাৰফিউম ভেৰি ইম্পৰ্টেণ্ট মই পাৰফিউম নলোৱাকৈ ক'তো নাযাওঁ য়েছ মই ভাবিছোঁ এতিয়া কোনটো পাৰফিউম লগাওঁ আজি হোৱাট এম আই ফিলিং টুডে ভেনিলাটোতো ফৰ চিয়'ৰ ভেনিলা লগাম আই অলৱেজ ৱেৰ ভেনিলা মই দুটা লগাওঁ একচুৱেলি আৰু কেতিয়াবা তিনিটা চাওঁ বাপৰে বহুত অ'কে অ'কে পাৰফিউম বিচাৰি পাই গ'লোঁ কম্বিনেশ্যন ফাৰ্ষ্ট ভেনিলা অলপ চুলিটো মাৰিম হা নহ'লে ভাল নালাগে য়েছ ডান উইথ ভেনিলা এতিয়া আহিব এইটো অলপমান ফ্ল'ৰেল এটা মাৰিম ফ্ল'ৰেল অলপমান পিচো আছে এইটো বেছি নামাৰোঁ অলপে মাৰিম হৈ গ'ল
অলপমান আউটফিটটো দেখাব চেষ্টা কৰিছোঁ এইযোৰ জোতা সব দেখাব মই ৰেডি যাওঁ এতিয়া ভাবিলোঁ আকৌ এবাৰ লাইটত ধুনীয়াকৈ আউটফিটটো দেখাই দিওঁ অথনি ইমান ক্লিয়াৰলি ওলোৱা নাছিলে সেইকাৰণে আকৌ এবাৰ দেখাই দিছোঁ মোৰ আউটফিটটো মই গৈ আছোঁ এতিয়া চিটি যাম এয়া ট্ৰেইন ল'লোঁ চিটিত যাম মই কৈছিলোঁ ন কিবা অলপমান উইণ্ড' শ্বপিং কৰিম মই তাকে চাওঁ কি হয় উইণ্ড' শ্বপিঙেই হয় নে একচুৱেলি কিবা কিনো ৰখাব দিগদাৰ ন বস্তুবোৰ যেতিয়া দেখি যাওঁ ইটো লাগে সিটো লাগে চব লাগে তেনেকুৱা ফিল হয়নে বাৰু অকল মোৰে হয়নে অইন বেলেগৰো কাৰোবাৰ হয় কমেণ্টত ক'বা মোক বহুত ধুনীয়া হয় এই আহি গ'লোঁ পাই গ'লোঁ শ্বপিং চেণ্টাৰ এয়া দেখিলেই নহয় বস্তু ডিষ্ট্ৰেক্ট হ'বলৈ সেইটোও ভাল লাগিছে মোৰ আৰু কিবা এটা বেলেগ বস্তু মই বিচাৰিব চামগৈ আৰু পাৰফিউম য়েছ মইতো ডিষ্ট্ৰেক্ট হৈয়ে যাওঁ পাৰফিউম দেখিলে এয়া পাৰফিউম এইবোৰ ধুনীয়া একদম YSLৰ এই চব এইফালে গ'লোঁ এতিয়া মই গ'লোঁ লিপষ্টিক চাব ইমান ধুনীয়া আছিলে শ্বেডটো লিপষ্টিকৰ বহুত ভাল বাট চাওঁ কিনো নিকিনো কি কৰোঁ এয়া ওলালোঁ লিপষ্টিক ট্ৰাই কৰি কিবা এটা কিনিলোৱে মই এতিয়া গ'লোঁ আকৌ বেলেগ এখন ষ্ট'ৰত পাৰফিউম চাব বহুত ধুনীয়া পাৰফিউমবোৰ এইকেইটা বডি মিষ্ট হয় বেছি দেৰি লাষ্ট নকৰে সেইকাৰণে লোৱা নাই এইখিনি বা ধুনীয়া গোন্ধাই দেই ভাল গোন্ধাই ভাবিলোঁ এটা ড্ৰিংক লৈ পেলাই অলপমান পাৰ্কত ফুৰি আহোঁ ধুনীয়া পৰিৱেশ সেয়া ড্ৰিংকটো লৈ মই গৈ আছোঁ এতিয়া এক্সপ্ল'ৰ কৰি আছোঁ নিজকে দেখাবও অলপমান চেষ্টা কৰিছোঁ বহুত দিগদাৰ কিন্তু কৰিছোঁ আৰু চেষ্টা মই নিজকে দেখাব কেঅটিক হয় বাট উপায় নাই চোৱা আৰু এনেকৈ সেয়া ধুনীয়া পৰিৱেশ এইবোৰ ফুল ফুলি আছে এইবোৰ ডেফডিলছ হয় বহুত ধুনীয়া গোটেই পাৰ্কখন এনেকুৱা ৰেড হোৱাইট য়েল্ল' ফুল দি পূৰা ভৰি আছে সেয়া মানুহবোৰ ধুনীয়াকৈ এনজয় কৰি আছে ভিউ চাই ধুনীয়া ফুলৰ মাজত বহি তোমালোকে অলপমান পাৰ্কৰ এনভাইৰনমেণ্টটো পৰিৱেশটো অলপমান এনজয় কৰা মই দেখাই দিছোঁ ধুনীয়াকৈ এইফালে আকৌ ৰাজহাঁহ কেইটামানো আছিলে এই পুখুৰীতে তাহাঁতি থাকে এতিয়া পুখুৰীত চৰি থকা নাই এইফালে পাৰত আছে নাই আছে এইয়া ওলালে ধুনীয়াকৈ চৰি থাকে বৰ ধুনীয়া দেখিবলৈ ভাল লাগে এইটো আৰু এটা চৰাই ঢেৰ চৰাই চিগল বহুত আছে দেই বহুত আছে পাৰ্কখনত চিগল কিবা যদি তেহেঁতি খানা দেখে লৈ থকা একদম হাতৰ পৰা থপিয়াই লৈ যাব সেইকাৰণে বহুত চম্ভালি খাব লাগে বস্তু পাৰ্কখনত ইমান দেৰি ঘূৰি ভাগৰে লাগিছে কিন্তু উইণ্ড' শ্বপিংটোতো ইম্পৰ্টেণ্ট মই আকৌ এটা গ'লোঁ বেলেগ শ্বপিং চেণ্টাৰ বেলেগ এটা জেগাত আছে এইযোৰ হিল ইমান বেছি ভাল লাগিছে মোৰ কিন্তু মই চাই পেলাই ঘূৰি আহিছোঁ আৰু যিহেতু অলৰেডি কিনি ল'লোঁ এয়া মই এতিয়া ঘৰ ঘূৰি গৈ আছোঁ বহুত ধুনীয়া ছানছেট হৈছিলে সেইদিনা হেল্ল' এগেইন মই ঘূৰি আহিলোঁ বহুত কিবাকিবি বস্তু চালোঁ আৰু দুটামান কিনিছোঁ মই বস্তু চাই থাকোঁতে মোৰ মনত পৰি গ'ল যে মোৰ লাগে বস্তু তো মই বস্তু কেইটামান কিনিলোঁ বেছি নহয় অলপমান দেখাই দিওঁ আৰু নেকি হল এইটো এটা বেগ আৰু এইটো এটা বেগ অলপে বস্তু তিনিটা বস্তু কিনিছোঁ সৰু ৱপছ চব ৰিচিট পৰি গৈছে ফাৰ্ষ্ট বস্তু সৰুটোৰ পৰা দেখাই লৈছোঁ একদম এইটো ৰাবাৰ বেণ্ড চুলিৰ ইউ কেন নেভাৰ হেভ এনাফ মই সদায় হেৰাই থাকে মোৰ এই ইমানটো ডাঙৰ এটা বাঞ্চ কিনিছিলোঁ কেইমাহমানৰ আগত চব হেৰালে এতিয়া আকৌ এইটো কিনি আনিছোঁ মই এবাৰ ব্ৰাউন আনিছোঁ যিহেতু মোৰ চুলিখিনি মই ব্ৰাউন কৰি দিলোঁ সেইকাৰণে এবাৰ ব্ৰাউন আনিছোঁ দেন নেক্সট বস্তু হৈছে মই যোনটো ডেইলি ইউজ কৰোঁ ফাউণ্ডেশ্যন সেইটো ফাউণ্ডেশ্যন এটা আনিছোঁ আৰু তাৰপিছত আনিছোঁ এটা বস্তু এইটো মেকআপৰে বস্তু হয় মোৰ একচুৱেলি এটা দৰকাৰ হৈ আছিলে সেইকাৰণে আনিছোঁ এইটো মেকৰ ফিক্সিং স্প্ৰে এটা নহয় চৰি ছেটিং স্প্ৰে এটা আনিছোঁ এইটো যিহেতু সদায় মেকআপ কৰিয়ে থাকোঁ মোৰ দৰকাৰ হৈ থাকে লৈ আহিলোঁ এইখিনিয়ে বস্তু
আজি কিনিছোঁ আজি কিনিলোঁ আৰু আৰু মোৰ আজি ৰাতিপুৱা এটা পাৰ্চেল আহিছিলে ৰাতিপুৱাই আহিছিলে কিন্তু মই ভাবিছিলোঁ কি ভিডিঅ'টোত খুলিম কিন্তু মই অলপমান বেছি এক্সাইটেড হৈ গ'লোঁ আৰু মই খুলি দিলোঁ চব খুলি মেলি মই চালোঁ তথাপিও মই দেখাম কিবা কিবি বস্তু আহিছে ক'তবা থলোঁ বস্তুখিনি এক মিনিট এইখিনিতে আছিলে এটা এযোৰ ষ্টেটমেণ্ট ইয়েৰিং এযোৰ আহিছে ৰেড অলপমান যেতিয়া অলপতে ব্লেক পিন্ধি থাকিলে বেয়া লাগে ন তো পপ অফ কালাৰ সেইকাৰণে এইটো ৰেড এযোৰ ইয়েৰিং লৈছোঁ এনেকুৱা পাৰ্ল টাইপৰ আছে দেন আৰু কি লৈছিলোঁ আৰু কিবা লৈছিলোঁ মই বিচাৰি আনি আছোঁ কি কৰিলোঁ বস্তুবোৰ ক'ত আছে ক'ত গ'ল য়েছ পাই গ'লোঁ আৰু এটা টপ লৈছোঁ বহুত কিউট একদম লেচ থকা ফ্ল'ৰেল ডিটেইলিং আছে এইখিনিত এইটো টপ লৈছোঁ আৰু কিবা লৈছিলোঁ আৰু য়েছ এটা ফোন কভাৰ আৰু এটা ফোন চাৰ্ম লৈছোঁ যোনটো মই এতিয়া মোৰ ফোনত লগাই থৈছোঁ সেইকাৰণে দেখাব নোৱাৰিম মই হয় সিমানখিনিয়ে আহিছিলে পাৰ্চেলটোত বাকী ইমান পাহৰি থাকোঁ মই আৰু এটা বস্তু আহিছিলে আৰু এটা আহিছে এক মিনিট ইয়াতে থৈছোঁ মই বাপৰে ইমান কথা পাহৰোঁ ন য়েছ এডাল গ'ল্ড বেল্ট আহিছে অলপমান ইয়াতে এনেকৈ মাৰিব ভাল লাগে তো এডাল বেল্ট আহিছে ড্ৰেছ বা স্কাৰ্ট পিন্ধিলে ভাল লাগিব এডাল আৰু হয় সিমানখিনিয়ে আৰু বেছি নহয় সিমানখিনিয়ে বাকী এতিয়া ডিনাৰ কৰিম আৰু ডিনাৰত বেছি একো নকৰোঁ দেখাব লগা তেনেকুৱা একো নাই বাকী ডিনাৰ কৰি মেলি শুই থাকিম আৰু সিমানে আছিলে আজি মোৰ দিনটোত ইমানখিনিয়ে কাম কৰিলোঁ পাৰ্কত গৈ বহুত ভাল লাগিলে একদম ইমান ধুনীয়া পৰিৱেশ আছিলে ন ইমান ভাল লাগিলে একদম ফুল ফুলি আছে ঢেৰ মানুহ ৰ'দ দি আছিলে ধুনীয়াকৈ বহুত ধুনীয়া আছিলে আৰু বাকী সিমানে আৰু ভিডিঅ'টো ইয়াতে আজি খতম কৰি দিওঁ তোমালোকে ভিডিঅ' চাই যদি থাকা মই আৰু ভিডিঅ' বনাম ব্লগছ বনাম যদি চোৱা আৰু কমেণ্টছতো ক'বা নেক্সট কি চাব বিচাৰিবা কি চাব মন আছে কি ভিডিঅ' বনাম মই কমেণ্টছত ক'বা কেনেকুৱা পালা ব্লগটো সেইটোও ক'বা আৰু ভেৰি ইম্পৰ্টেণ্ট ছাবস্ক্ৰাইব টু মাই চেনেল ছাবস্ক্ৰাইব কৰি যাবা আৰু সেয়াই আৰু ভিডিঅ' চাই থাকিবা মই নতুন ভিডিঅ' বনাই থাকিম আশা কৰোঁ সোনকালে লগ পাম নেক্সট ভিডিঅ'ত অ'কে টিল দেন বাই